নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ এটা অতি সুখবৰ 1 লাখ নিযুক্তিৰ বিজ্ঞাপন আজি প্ৰকাশ পালে গ্ৰেড 3 আৰু গ্ৰেড 4 নিযুক্তি সম্পৰ্কীয় বিজ্ঞাপন আজি 26 মাৰ্চ 2022 তাৰিখে প্ৰকাশ পাইছে আজি এই ভিডিঅ'ত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 এডভাৰটাইজৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক অৱগত কৰিম শিক্ষাগত অৰ্থাৎ কিমান বয়স কোনে এপ্লাই কৰিব পাৰিব কিমান বয়সলৈকে এপ্লাই কৰিব পাৰিব বা কেতিয়াৰ পৰা এপ্লাই হম আৰম্ভ হ'ব আমি কিদৰে এপ্লাই কৰিম সবিশেষ বলক চাই লওঁ ভিডিঅ'টোৰ যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱী তথা সম্বন্ধীয় মানুহৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে এই ভিডিঅ'ৰ পৰা তেওঁলোকে উপকৃত হ'ব পাৰে কাৰণ যি চৰকাৰৰ অতি প্ৰত্যাশিত 1 লাখ নিযুক্তিৰ বিজ্ঞাপন আজি প্ৰকাশ পালে বলক চাই লওঁ অতি প্ৰত্যাশিত বিজ্ঞাপনটো এইটো হৈছে এডভাৰটাইজমেণ্টটো এইটো গ্ৰেড 4 এনালগ পোষ্টসমূহৰ এডভাৰটাইজমেণ্ট ওপৰৰ ওপৰত দেখা পাইছে আসাম এডভাৰটাইজমেণ্ট ফৰ এনালগ পোষ্ট 4/2022-2023 0249 বুলি যেটা এডভাৰটাইজমেণ্টৰ পাব্লিছ হৈছে ডেট আছে 25/3/2022 ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে যদি প্ৰথমতে গ্ৰেড 4 ৰ পোষ্টখিনি আহো গ্ৰেড 4 ৰ প্ৰথমতে আপোনালোকৰ সকলোৰে কাৰণে এটা ভাল খবৰ হ'ব পাৰে কাৰণ প্ৰায় 13300টা পদৰ বাবে ইয়াৰ গ্ৰেড 4 আবেদন বিচৰা হৈছে প্ৰায় 13300টা গ্ৰেড 4 পদৰ বাবে আবেদন বিচৰা হৈছে কিন্তু সকলোৱে এই পদৰ বাবে এপ্লাই কৰিব পাৰিবনে সেই সম্পৰ্কে চাই লওঁ বলক এডুকেশ্যন কোৱালিফিকেশ্যন কি দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে মিনিমাম কোৱালিফিকেশ্যন দিয়া হৈছে ৰিড আপ টু ক্লাছ 12 এটা দিয়া হৈছে আৰু এটা দিয়া হৈছে মিনিমাম কোৱালিফিকেশ্যন দিয়া আছে ৰিড আপ টু ক্লাছ 8 আৰু ফাৰ্ষ্ট কেটেগৰীত দিয়া আছে ইয়াত আছে 9000 ভেকেন্সি আৰু সিৰিয়েল নম্বৰ 2 দিয়া হৈছে HSLC অৰ্থাৎ ক্লাছ 10 বা ইয়াৰ সমপৰ্যায়ৰ যদি আপোনালোকে পাছ কৰিছে তেতিয়ালে 4300টা পদ আছে আপোনালোকৰ বাবে মিনিমাম কোৱালিফিকেশ্যনৰ ভিতৰত আৰু মেক্সিমাম কোৱালিফিকেশ্যন ইয়াত ধৰি দিছে আপোনালোকে মন কৰিব মেক্সিমাম কোৱালিফিকেশ্যন ধৰিছে SSLC মানে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাছ বা সমপৰ্যায় হ'লে আপোনালোকে দুইটা পদৰ বাবে আবেদন কৰিব পাৰিব অৰ্থাৎ ক্লাছ 8 ৰ পৰা 12 পাছলৈকে আৰু ক্লাছ 10 ৰ পৰা 12 পাছলৈকে আপোনালোকৰ মিনিমাম এণ্ড মেক্সিমাম কোৱালিফিকেশ্যন নিশ্চয় এপ্লাই কৰোঁতে বিচাৰিব সেই বস্তুটো আপোনালোকে মন কৰিব কেৱল হায়াৰ সেকেন্ডাৰী পাছসমূহে এই পদত এপ্লাই কৰিব পাৰিব বাকি বিশেষ গোটেই ডিটেইলছসমূহ চাই লওঁ বলক আৰু এই পইণ্টটো ইয়াত আপোনালোকৰ উল্লেখ কৰি দিছে যে মিনিমাম মেক্সিমাম কোৱালিফিকেশ্যনৰ যিসমূহে কভাৰ কৰিছে তাতকৈ বেছি কোৱালিফিকেশ্যন কৰিছে তেওঁলোকে এই পদত এপ্লাই কৰিব নোৱাৰে বুলি ইয়াত নট এলিজিবল বুলি লিখি দিয়া হৈছে এতিয়া বয়সৰ ঊৰ্ধ্বতম সীমা বা নিম্ন সীমালৈ বহুতে অপেক্ষা কৰি আছিল কাৰণ এডভাৰটাইজমেণ্ট কেনচেল হৈছিল ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ বেলেগ ৰিলেক্সেশ্যন দিয়া হোৱা নাই দ্য এপ্লিকেণ্ট চেল নট বি লেছ দেন 18 years অৰ মোৰ দেন 40 years যিটো চৰকাৰী শিক্ষাগত অৰ্হতা থাকে বা যি বয়সৰ সময়সীমা থাকে সেই তালৈকে দিছে 18 ৰ পৰা 40 বছৰলৈকে ইয়াত আগৰ এপ্লাই কৰা সকলৰ কাৰণে কোনো ধৰণৰ ৰিলেক্সেশ্যনৰ প্ৰচেছ ৰখা হোৱা নাই আৰু আপাৰ এজ লিমিট ৰিলেক্সেশ্যন তলত যেনেকৈ উল্লেখ কৰা হৈছে SC/ST সকলৰ কাৰণে 5 বছৰ ST আৰু SC সকলৰ কাৰণে 5 বছৰ 3 বছৰ OBC আৰু MOBC কেণ্ডিডেটসমূহৰ কাৰণে 2 বছৰ হৈছে এক্স সাৰ্ভিচমেনসমূহৰ কাৰণে আৰু 10 বছৰ ফিজিক্যাল হেণ্ডিক্যাপ কেণ্ডিডেটসমূহৰ কাৰণে যিটো চৰকাৰী ৰুল অনুসৰি থাকে সেই অনুসৰি দিয়া হৈছে ইয়াত কোনো ধৰণৰ আগত এপ্লাই কৰা কেণ্ডিডেটসমূহৰ কাৰণে ৰিলেক্সেশ্যনৰ ব্যৱস্থা ৰখা হোৱা নাই ডকুমেণ্ট আপলোড কি কৰিব লাগিব এইখিনি পিছৰ কথা ডকুমেণ্ট আপলোড কৰিবলৈ ফটো এণ্ড সিগনেচাৰ লগতে এটা চৰকাৰ ডাঙৰ কথা এবাৰ এপ্লিকেণ্ট ফি দিব লাগিব এপ্লিকেশ্যন ফিজৰ কথা আমি আগত উল্লেখ কৰিছিলোঁ ইয়াত এপ্লিকেশ্যন ফি 200 rupees দিব লাগিব আনৰিজাৰ্ভ আৰু OBC আৰু MOBC কেণ্ডিডেটসমূহে এপ্লাই কৰিবৰ কাৰণে আৰু 150 rupees দিব লাগিব SC আৰু ST প্লেনছ আৰু ST হিলছ কেণ্ডিডেটসমূহ অৰ্থাৎ SC আৰু ST কেণ্ডিডেটসমূহে 150 rupees পে কৰিব লাগিব যদিহে আপুনি আনৰিজাৰ্ভ আৰু MOBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 200 টকা পে'মেণ্ট কৰিব লাগিব গ্ৰেড 4 কেণ্ডিডেটৰ গ্ৰেড 4 কাৰণে আৰু এই পে'মেণ্ট হ'ব অনলাইনৰ যোগেদি হ'ব সেই কথা উল্লেখ কৰা হৈছে সেই কথা এপ্লিকেশ্যন ফি হোৱা আমি যেতিয়া এপ্লিকেশ্যন ফি খোল খাব তেতিয়া আমি গম পাম এপ্লিকেশ্যন ছাবমিট কোনটো ৱেবছাইটত হ'ব এইখিনি বস্তু আমি পিছত উল্লেখ কৰিম কিন্তু ইয়াৰ সেকেণ্ড পইণ্টটো আমাৰ কাৰণে দৰকাৰী Application shall be received only in online mode for midnight 11 April 2020 to the midnight of 30 May 2022 অৰ্থাৎ 11 এপ্ৰিল 2022 পৰা 30 মে 2022 লৈকে এপ্লাইসমূহ আৰম্ভ হ'ব অৰ্থাৎ বহাগ বিহুৰ আগে ইয়াৰ এপ্লাইসমূহ আৰম্ভ হ'ব 11 এপ্ৰিল 2022 পৰা এপ্লাই হৈ 30 মে 2022 অৰ্থাৎ প্ৰায় 1.5 মাহতকৈ অধিক সময় আমাক দিছে এপ্লাই কৰিবৰ কাৰণে কাৰণ মাজতে বহাগ বিহু সোমাই গৈছে সেই পৰিপ্ৰেক্ষিতত এমাহৰ জেগাত 1.5 মাহ মান সময় দিছে এপ্লাই কৰিবৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব 11 এপ্ৰিলৰ ৰাতি 12 বজাৰ পৰা অৰ্থাৎ 12 এপ্ৰিলৰ পৰা আপোনালোকে এপ্লাইসমূহ আৰম্ভ হ'ব বুলি ধৰিব পাৰে ৰাতি মিডনাইটৰ পৰা 11 এপ্ৰিল ৰাতি
ৰাতিৰ পৰা আৰম্ভ বুলি কৈছে আপোনালোকে এপ্লাইসমূহ 11 এপ্ৰিলৰ পৰা কৰিব পাৰিব আৰু সকলো ধৰণৰ ইনষ্ট্ৰাকশ্যন অফিচিয়েল ৱেবছাইটত এভেইলেবল হৈ গৈছে অফিচিয়েল ৱেবছাইটে দিছে seva.org seva.online.org যিটো সেৱাৰ অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে সকলো ধৰণৰ ফিল আপৰ ইনষ্ট্ৰাকশ্যনসমূহ পাই যাব বুলি উল্লেখ কৰিছে এইটো মানে নিশ্চয় এপ্লাই কৰাৰ আগে আগে ইয়াৰ যি ইনষ্ট্ৰাকশ্যন আছে ইনষ্ট্ৰাকশ্যনখিনি প্ৰকাশ পাব আৰু বাকীখিনি আপোনালোকৰ বৰ্তমান ইমান দৰকাৰী বস্তু নহয় এতিয়া আহোঁ চিলেকশ্যন প্ৰচেছসমূহলৈ চিলেকশ্যন প্ৰচেছ সম্পৰ্কে আমি পিছৰ এটা ভিডিঅ'ত আলোচনা কৰিম চ' এতিয়া আমি ভিডিঅ'টো যিহেতু দীঘল হৈ গৈ থাকিব গ্ৰেড 4ৰ কাৰণে এইটোৱে কথা 11 এপ্ৰিলৰ 2022ৰ পৰা আপোনালোকৰ 30 মে 2022লৈকে এপ্লাইসমূহ হ'ব কিন্তু কেৱল এই হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেটসমূহে মেক্সিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেটসমূহে এপ্লাই কৰিব পাৰিব ক্লাছ 8ৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ আপোনালোকে ডিগ্ৰী কৰি আছে বা আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে তেনেকুৱা কেণ্ডিডেট বা এম এ ডিগ্ৰীতকৈ ওপৰৰ কেণ্ডিডেট কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ কাৰণে এলিজিবল নহ'ব মনত ৰাখিব কেৱল HS পাছ কেণ্ডিডেটহে এপ্লাই কৰিব পাৰিব মেক্সিমাম কোৱালিফিকেশ্যন হিচাপত ব'লক চাই লওঁ গ্ৰেড 3 পষ্টসমূহনো কি উল্লেখ কৰা হৈছে এতিয়া আমি গ্ৰেড 3 পোষ্টসমূহলৈ প্ৰথমতে গ্ৰেড 4 পোষ্টসমূহ এপ্লাই কৰিলোঁ কাৰণ আমি আলোচনা কৰিলোঁ কাৰণ গ্ৰেড 4 বহু কেণ্ডিডেট থাকে এতিয়া গ্ৰেড 3 পোষ্টসমূহলৈ আহোঁ গ্ৰেড 3 কিমান পদৰ বাবে আবেদন বিচৰা হৈছে প্ৰায় 13,141টা পদৰ বাবে আবেদন বিচৰা হৈছে গ্ৰেড 3 আৰু ইয়াৰ ডিফাৰেণ্ট এষ্টাব্লিছমেণ্ট ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম অকল এটা ডিপাৰ্টমেণ্ট নহয় সকলো ডিপাৰ্টমেণ্টৰ কথা আমি ইতিমধ্যে গম পাওঁ কাৰণ 1 লাখ নিযুক্তিৰ বিজ্ঞাপন হয়তো আৰু ইয়াত আপোনালোকৰ আকৌ উল্লেখ কৰা হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন ৱাইজ কেটেগৰী 3টা কেটেগৰীত ভাগ কৰা হৈছে এই গ্ৰেড 3 পদসমূহক ইয়াত নন টেকনিকেল এণ্ড টেকনিকেল বুলি প্ৰথমতে উল্লেখ কৰা হোৱা নাই যদি প্ৰথম দিছে কেটেগৰী অফ পোষ্ট বুলি উল্লেখ কৰিছে কেটেগৰী 1ত একাউণ্টেণ্ট কেচিয়াৰ জুনিয়ৰ এছিষ্টেণ্ট LDA ষ্টেন'গ্ৰাফাৰ এটচেট্ৰা এনেকুৱা ধৰণৰ পোষ্টসমূহ পৰিব কেটেগৰী 1ত লগত লিখা হৈছে ডিটেইলছ লিষ্ট উইল বি এভেইলেবল এলং উইথ দ্য এপ্লিকেশ্যন ফৰ্মৰ লগত সম্পূৰ্ণ ডিটেইলছ উল্লেখ থাকিব কি পদ আছে কি কথা সেই পদসমূহৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড বিচাৰিছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট অৰ ডিপ্ল'মা অফ মিনিমাম 6 month ডিউৰেশ্যন ফৰ দ্য ৰিকগনাইজড ইনষ্টিটিউট অৰ্থাৎ আপোনাৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব লগতে কম্পিউটাৰ 6 মাহৰ চাৰ্টিফিকেট থাকিব লাগিব আপুনি এই পদসমূহৰ বাবে এপ্লাই কৰিবৰ কাৰণে কিন্তু আপোনালোকে ভয় নাখাব যদি কম্পিউটাৰ ডিপ্ল'মা নাই কাৰণ তলৰ পইণ্টত লিখা হৈছে বেচেলৰ ডিগ্ৰী অকল বেচেলৰ ডিগ্ৰীসমূহো এই পদসমূহত এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে কিছু পদত চাগে আপোনালোকৰ কম্পিউটাৰ ডিগ্ৰী কম্পিউটাৰ চাৰ্টিফিকেট মাষ্ট বি হ'ব কাৰণ LDA হওক বা এনেকুৱা পষ্টসমূহৰ কাৰণে যি জুনিয়ৰ এছিষ্টেণ্ট হওক এইবিলাকৰ কাৰণে নিশ্চয় কম্পিউটাৰটো মাষ্ট বি হ'ব কিছু পদৰ কাৰণে মাষ্ট বি নহ'ব সেইহেতুকে দুইটা কোৱালিফিকেশ্যন ইয়াত ৰখা হৈছে সকলোৱে কম্পিউটাৰ নাথাকিলে সকলো পদত এপ্লাই আপোনালোকে নিশ্চয় কৰিব নোৱাৰিব সেইসমূহ আমাৰ যি লিখা হৈছে ডিটেইলছ লিষ্ট উইল বি এভেইলেবল চ' এলং উইথ দ্য এপ্লিকেশ্যন ফৰ্মৰ লগত যি প্ৰকাশ পাব তাত আপোনালোকৰ কম্পিউটাৰ আছে নে সুধিব কম্পিউটাৰ টিক কৰা লাগিলে সেইখিনি পদ চাগে আপোনাৰ কাৰণে এলিজিবল হৈ যাব কেটেগৰী 2 আছে আৰু ইয়াত পদ কিমান আছে পদৰ সংখ্যা আছে 8,331টা অৰ্থাৎ আপুনি যদি বেচেলৰ ডিগ্ৰী আছে তেতিয়াহ'লে আপুনি 8,331টা পদৰ বাবেহে কেৱল 8,331টা পদৰ বাবেহে এলিজিবল হ'ব বা যদি মানে বেচেলৰ ডিগ্ৰীতকৈ ওপৰৰ কোৱালিফিকেশ্যন আছে বেচেলৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰীতকৈ ওপৰৰ কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপুনি মাত্ৰ 8,331টা পদৰ বাবে এলিজিবল হ'ব কিয় কৈছোঁ এইটো কেটেগৰী 2ত উল্লেখ কৰা হৈছে ফিল্ড এছিষ্টেণ্ট ফিল্ডমেন ফৰমেন চিলেকশ্যন এছিষ্টেণ্ট ছইল কনভাৰ্গেশ্যন ফিল্ড ৱৰ্কাৰ জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন ৱৰ্কাৰ এছিষ্টেণ্ট ডিটেইলছ লিষ্ট শ্বেল বি এভেইলেবল উইথ দ্য এপ্লিকেশ্যন ফৰ্ম অৰ্থাৎ বাকী পদসমূহ ইয়াত কেইটামান পদ উল্লেখ কৰিছে ফিল্ড এছিষ্টেণ্ট হওক ফিল্ডমেন হওক ছইল কনভাৰ্গেশ্যন ফিল্ড ৱৰ্কাৰ হওক জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট হওক এই পদসমূহ কেটেগৰী 2 ভিতৰত পৰিছে আৰু এই পদসমূহৰ বাবে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ৰ বা সমপৰ্যায়ৰ হ'ব লাগিব লগতে লিখা হৈছে যে লিষ্ট ফৰ পোষ্ট লাইক লাইব্ৰেৰী এছিষ্টেণ্ট একশ্যন এছিষ্টেণ্ট ফটোগ্ৰাফাৰ এছিষ্টেণ্ট কেণ্ডিডেট লগতে হায়াৰ ছেকেণ্ডেৰী পাছৰ লগতে ছায়েন্স ষ্ট্ৰীমৰো হ'ব লাগিব তেতিয়া ইয়াত এপ্লাই কৰিব পাৰিব আৰু এই ছায়েন্স ষ্ট্ৰীম এই কেটেগৰী 2ৰ কাৰণে কোনো ধৰণৰ কম্পিউটাৰ ডিপ্ল'মা মাষ্ট বি কৰা হোৱা নাই ইয়াত আছে 3,690টা পদ তাৰপৰা গ্ৰেড 3 আৰু কেটেগৰী 3 ড্ৰাইভাৰ পদসমূহ ৰখা হৈছে ইয়াৰ কাৰণে হায়াৰ মেট্ৰিক পাছ লাগে কেৱল আৰু ইয়াৰ সমপৰ্যায় হ'লে হ'ব 1,120টা পদ আছে আৰু ড্ৰাইভাৰ পদৰ কাৰণে আপুনি সকলো নিশ্চয় এপ্লাই কৰিব নোৱাৰিব ইয়াৰ কাৰণে যি চাৰ্টিফিকেট মানে লাইচেঞ্চ দৰকাৰ হ'ব নৰ্থ ট্ৰেন্সপৰ্ট যি লাইচেঞ্চ দৰকাৰ হ'ব সেই লাইচেঞ্চৰ থাকিলে আপুনি চাই নিশ্চয় ইয়াত এপ্লাই কৰিব পাৰিব এই কথা আমি পিছৰ পৰ্যায়ত গম পাম তাৰপিছত আহোঁ ইয়াৰ বৰ্তমান ইমানখিনি ভেকেঞ্চি আছে বুলি উল্লেখ কৰিছে যাওঁ কৰি দিছোঁ আপোনালোক ইয়াৰ এপ্লাইসমূহ 11 এপ্ৰিলৰ 2022ৰ পৰা 30 মে 2022লৈ হ'ব আৰু অফিচিয়েল ৱেবছাইটটো দিয়া আছে seva.org আপোনালোকে এপ্লাই কৰিব পাৰিব বা assam.gov.in বুলি এটা ৱেবছাইট দিয়া হৈছে এই দুটা ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব
তাৰপিছত আহিলে আমি যেতিয়া এপ্লাই হ'লহে তেতিয়া আপোনালোকক সকলো বস্তু আমি কৰি দেখাম কেনেকৈ কৰিব পাৰি নেক্সট চিলেকশ্যন প্ৰচেছ এতিয়া চক গ্ৰেড 3 চিলেকশ্যন প্ৰচেছ সম্পৰ্কে এতিয়াও তেওঁলোকে উল্লেখ কৰা নাই কাৰণ ডিফাৰেণ্ট কেটেগৰী অৰ পষ্ট ৱাইজ বেলেগ বেলেগ হ'ব পাৰে চ' চিলেকশ্যন ক্ৰাইটেৰিয়া অৰ মোড অফ এক্সামিনেশ্যন ইন ডিফাৰেণ্ট কেটেগৰিজ ফৰ দ্য পষ্ট শ্বেল বি কমাৰ্চিয়েল ইন ডিউ কোৰ্চ অফ টাইম কিছু সময়ৰ সাপেক্ষে ইয়াৰ যি ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া উল্লেখ কৰিব বুলি উল্লেখ কৰিছে আৰু সকলো চাৰ্টিফিকেট দৰকাৰ হ'ব আৰু আদাৰ কোৱালিফিকেশ্যন আপোনালোকে ইমানখিনি বস্তু দৰকাৰ জানিবলগীয়া দৰকাৰ নাই অৰ্থাৎ গ্ৰেড 3 কেৱল 13,300 পষ্ট বুলি আপোনালোকে ধৰিব পাৰে 13,141টা পষ্ট 13,141টা পষ্ট আৰু গ্ৰেড 3 13,300টা পদৰ কাৰণে এই আবেদন বিচৰা হ'ল আপোনালোকে 11 এপ্ৰিল 2022 পৰা 30 মে 2022 লৈ এই পদসমূহৰ এপ্লাই কৰিব পাৰিব ধন্যবাদ জয় অসম